हेलो गाइस नमस्कार মই বনস্পতি কলিতা আপোনালোকক সকলোকে মোৰ প্ৰথম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ লগতে ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ আজি হৈছে উৰুকা সকলোকে হেপী উৰুকা আৰু মোৰ এইটো প্ৰথম ব্লগ হয় মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব লাইক কৰিব ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু ইয়াতে মই টাৰ্গেট কৰিছোঁ যাতে 24 চনটোত সদায় ব্লগ দিবলৈ যাতে মই সদায় ব্লগটো ডেইলি ব্লগ দিম আৰু আজি হৈছে উৰুকা আজি উৰুকাত কি কি আছে কি কি নাই সকলোকে দেখুৱাম সকলো ভিডিঅ'টো আৰম্ভ কৰিম আজি উৰুকাৰ স্পেচিয়েল কি আছে কি নাই দেখুৱাম আহক সৰ্বপ্ৰথমে মেইন বস্তু দেখাব হৈছে মেইন বস্তু দেখাইছো এয়া হৈছে ছাগলী মাংস মটন হয় হৈছে বিলাহী আৰু এয়া ধনিয়া ঘৰৰে ধনিয়া আৰু ঘৰৰে বিলাহী আৰু এতিয়া মাছ দেখো এয়া হৈছে মাছ বৰালি মাছ আজি খোৱাৰ কথাহে কথা ভাবিছে আপোনালোকে গেছত বনাম গেছত নহয় আমাৰ এটা বস্তু এয়া হৈছে চৌকা ইয়াতে বনাম আমি মাছ মাংস চব আৰু এতিয়া মই নাৰিকল ভাজি হয়তো আপোনাৰ সকলোকে পিঠা লাড়ু বনাইছে আমাৰো বনাইছে এতিয়া বনাম আৰু উৰুকা বুলি আজি আজি উৰুকা বুলি বনাব লাগে বলক আজি উৰুকা লাড়ু তো এতিয়া মই ভাবি আছো নাৰিকলৰ লাড়ু বনাম নাৰিকল আৰু গুড় আৰু চাউলৰ এতিয়া ভাবি আছো কেনেকে বনাইতো জানে আপোনালোক সকলোৱে ৰেচিপি নেদেখাও আৰু কেনেকে অকণমান পিছত লগ পাই আছো খানা হলে অকণমান বাকী আছে তো এয়া হৈছে ছাগলী মাংস ৰংটো দেখিয়ে খাওঁ খাওঁ লাগি গৈছে আৰু এয়া মাছ ভাজি আছে মাছেৰে বিলাহী আৰু ফুলকবিৰে আলুৰে আঞ্জা বনাব আৰু আছে বাকী দাইল ভাত চব্জি আছে তো গাইজ এতিয়া ভিডিঅ'টো ভাবিছোঁ এণ্ড কৰোঁ তো আমাৰ চব খানা হ'লে এতিয়া খাব লাগে খালি এবাৰ খালি দেখাই দিওঁ কি আছে এয়া হৈছে ভাত তো এয়া হৈছে মাছ ফ্ৰাই তো এয়া হৈছে চব্জি তো এইখিনিয়ে আমাৰ আইটেম তো আজি ব্লগটো এতিয়া ইয়াতে সামৰো লগ পাই আছো কালি বিহুৰ মেজিৰ ওচৰত সকলো যাতে মোৰ আশা কৰো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে মোৰ ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে ব্লগটো ফাৰ্ষ্ট বনাইছো ইমান এটা ভালো হোৱা নাই তথাপিও ভাল কৰিবলৈ চেষ্টা কৰিম সদায় দিম তো চাব ভাল তো এতিয়া বাই